হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দ্য ল' বাজেট ব্লগাৰলৈ। তো আজি মানে অকণমান ফুৰিব ওলাই আহিছোঁ। চাব পাৰে মোৰ বেক চাইডত পাগলা দিয়া নদী আছে। ইয়াতে এনেই ফুৰিব ওলাই আহিছিলোঁ আৰু মনটো ভাল লাগি থকা নাই আৰু ব্লগ এটা বনাবও লাগে। তো এতিয়া যিহেতু লকডাউন খুলিছে ওলাব পাৰি, তো অলপ নলবাৰীৰ ফালে আহিলোঁ। তো সেইখিনি জেগাত ৰখিলোঁ, এনেই জাষ্ট এটা এনেই ভাল লাগিল জেগাখিনি দেখা পাই, তো ৰখিলোঁ। এতিয়া ট্ৰেভেলটোতো হৈ গ'ল, এতিয়া মোৰ যিহেতু ভিডিঅ' খানাটো জৰুৰী। তাই যাওঁ নলবাৰীত বহুত ভাল ভাল ৰেষ্টুৰেণ্ট আছে, তাৰে কোনোবা এখন ৰেষ্টুৰেণ্ট যাম, ধুনীয়াকৈ খাম আৰু আপোনালোকক দেখাই আছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আজি মোৰ লগত মিষ্টাৰ ৰেকিব অভাৰগ্লিটছ ইনষ্টাগ্ৰাম নেম এওঁ আছে, আৰু আজিৰ ভিডিঅ'টো স্পনচাৰ হয়। আজি যিমান খৰচা হ'ব আমাৰ এখেতে চাবা আৰু দেই। মই দুখীয়া মানুহ, এনেই ল' বাজেট ব্লগাৰ, পইচা পাতি নাই, নামেই সেইকাৰণে ল' বাজেট ব্লগাৰ দিছোঁ। চাবা আৰু অলপ, ঠিক আছে ব'লক। আমি ইয়াতে হেৰিত ৰখিছোঁ, পণিতাত নহয়, পণিতাৰ কাষত উপাচানা, নামটো উল্টাকৈ দেখি আছোঁ, উপাচানা। চাহ কাপ খাই লওঁ আগতে, আজি খাম বুলি ওলাই আহিছোঁ। কি খাবা কেনেকুৱা বস্তু? তাতে লাইট খাওঁ, তাতে যাই কিনে ভালকৈ খাম। থেংক ইউ। ৰসমলাই আৰু চাহ দাবাই দিওঁ দিয়ক। মানে কি ভাল লাগিছে না, বেলেগত ৰসমলাই কিনে বহুত মিঠা লাগে, মিঠাটো কম আছে ন, আৰু গাখীৰটো যদি বেলেগ এটা টেষ্ট আছে। গাইছ ইয়াতে চাহ খাবা আহিলে কিন্তু ৰসমলাই খাব নাপায়, এইটো বৰ হয়। আমাক মোবাইলটো দি চাই আহিছে, পুলিচে চাইছে, ভাবছি তাক ফটো মাৰি তাক কৈ দিওঁ নেকি, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ। তাৰ ফটো মাথা বুলি এনে কৰি চেনেল মোৰটো বেছি ভাল লগা আছে। কেছ তোমাৰ এই সুন্দৰতাৰ আঁৰত কি লুকাই আছে ক'বা নেকি? তুমি কেনেকৈ ইমান হেণ্ডচাম? সদায় মানে হেৰি খাবা, চিগাৰেট আৰু ৰজনী আৰু সেইটো খালে, চিখৰটো খালে, বিমলটো খাব পাৰিলে বেছি ভাল। সেইটো খালে মৰিব লাগিল নাই, লো হৈ যায়। শেষ আৰু খাবা আছে নে? লাজ নকৰিব দেখা, খাব লাগে। খোৱাত আৰু ছোৱালী একদমেই আছে। নিজৰ পইচা খাই আছোঁ না, নিজৰ পইচা দি খাই আছোঁ, ঘণ্টাও লাজ খাম। গতিকে আমি এতিয়া উপাসনা ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া নলবাৰী টাউনৰ অভিমুখে গৈ আছোঁ। তো ব'লক তালৈকে, তাৰপিছত এখন ৰেষ্টুৰেণ্টত যাম। নলবাৰী টাউনত সোমালোঁ, আমি জাষ্ট সোমাইছোঁ নলবাৰী টাউনত, আৰু ৰেষ্টুৰেণ্টখন চাগে নলবাৰী কলেজৰ আশে পাশে কোনোবা ফালে আছে, একজেক্ট লোকেশ্যনটো ময়ো নাজানো, বাট যাওঁ তালৈকে বিচাৰি। আমি দ্য এৰ'মেটিক পালোঁ, দ্য এৰ'মেটিক ৰোড ফুড জ'ন। ব'লকচোন ভিতৰত যাওঁ, কেনেকুৱা খানা চানা চাওঁ। মেনু দ্য এৰ'মেটিক ৰোড। দামবিলাক ভালেই। ভাৰ্জিন মজিটো এটা লৈ লওঁ, আৰু স্নেক্স
এপেটাইজাৰ কি আছে ড্ৰামছ অফ হেভেন লৈ লওঁ ন ড্ৰামছ অফ হেভেন লৈ লওঁ আৰু তাইৰ কাৰণে পেন ফ্ৰাইড ম'ম' পেকিং ঠিক আছে কিমান টাইম লগাব খাব লাগে হাল্লা বহুত হৈছে মই একচুৱেলি মাইক চাইক অনা নাই লগত মানে পৰ্ডিঅ'ৰ ৰিষ্টাৰ্ট কৰিছোঁ ন বস্তুবিলাক চব ক'ত আছে কি নাই একো মই বিচাৰিয়ে পোৱা নাই ইনফেক্ট মই মোৰ ট্ৰাইপডডালো বিচাৰিব হাতেৰে ধৰি কিনে ভিডিঅ' কৰি আছোঁ তো যি নহওক খাওঁ স্পেচটো অলপ সৰু হয় মানে মানুহ বহুত আছে এতিয়া মই কথা পাতিছিলোঁ গোটেই ভালকৈ দেখাবৰ কাৰণে বাট মানুহ বহুত আছে এতিয়া খানা আগে খানা খানা ৰেকিবৰ মুখৰ লাল টপকি আছে খানা দেখা পায় ন ৰেকিব তোমাৰ লাল টপকি আছে খোৱা আৰু তোমাৰে পইচা আৰু স্পনচাৰ ন তুমি মোৰ নিচিনা সৰু ইউটিউবাৰ তাক স্পনচাৰ কৰিছা তুমি গাৰ্লিক পেষ্টটো ভাজিছে ভাল লাগছে গাৰ্লিক পেষ্ট এটা আহিছে ন ধুনীয়া লাগিব নেকি লৈ গ'লা তুমি লৈ গ'লা মোক নেদেখালে কিন্তু তুমি ছাবস্ক্ৰাইবাৰ বেছি নাপাবা তুমি মেইন না দুটা ল'ৰাৰ মাজত 5 পিচ দিছে এতিয়া লাষ্টৰ পিচটো কোনে খাব তাকে ভাবি আছোঁ লাষ্ট পিচ আমি এতিয়া লাষ্ট পিচৰ কাৰণে 10 পিচ মাৰিম 30 জিকছা তই জিকছা কাৰণে তই মোক খোৱাবি এতিয়া নাই নাই এইটো নকৰোঁ একদমেই নকৰোঁ বিকল্প কি আছে বিকল্প আগে থাকিলে তুমি দেখা আদা কামুক আদা সদ হৈছিয়ে পায় মজিটোৱে খাওঁ It's good. ভাল লাগছে মানে মেইন ফ্লেভাৰটো মেইন গেছটো বেছি গতিকে মানে আছিল আজি খাইকে ভালে লাগিল কম পইচা অ'কে মই এৰ'মেটিকৰ পৰা আহি পালোঁ আৰু একচুৱেলি কি হ'ল তাৰ পৰা আহি এইকাৰণে গুচি আহিলোঁ কি বতৰটো বেয়া কৰিছিলে আৰু খাম খাব গুচি আহিলোঁ আমি বৰষুণ দিব বুলি যিয়ে নহওক তাতে গৈ ভাল লাগিলে খায়ো ভাল লাগিলে আৰু আপোনালোকে যাব পাৰে সিহঁতৰ প্ৰাইচবিলাক বহুত ৰিজনেবল হয় আৰু আইটেমছো বহুত পোৱা যায় একচুৱেলি মেইনলি মানে ক'ল্ড ড্ৰিংকছবিলাক বা বেভাৰেজ আইটেম বহুত বেছি আছে আৰু লগতে সিহঁতৰ ড্ৰামছ অফ হেভেন লৈছিলোঁ আমি টেষ্টি আছিলে আৰু হস্পিটেলিটি বহুত ভাল আছিলে ৰেছপন্স বহুত ভাল আছিলে আৰু হাইজিন হয় আৰু লগতে ৰেষ্টুৰেণ্টখন ভিতৰৰ ফালে বহুত ধুনীয়া হয় ফটো চটো উঠিবৰ কাৰণে বঢ়িয়া হয় খোৱাৰ লগতে আপোনাৰ ভাল ভাল কিছুমান ফটো চটো হৈ যায় এনিৱে আপোনালোকে যাব পাৰে তাতে মোৰ পাৰ্চনেলি ভাল লাগিছে নলবাৰী কলেজ ৰোডত আছে এইখন ৰেষ্টুৰেণ্ট এৰ'মেটিক ৰোড বুলি তো যিয়ে নহওক ভিডিঅ'টো ইমানলৈকে আছিলে আৰু এনেকুৱা ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগিছে টিল দেন টাটা বাই বাই টেক কেয়াৰ